গ্ৰীষ্মকালত পৰুৱাবোৰে আমাক বিশেষ অসুবিধা কৰে। ঘৰৰ যিকোনো চুকত চালে তেতিয়া পৰুৱাবোৰ দেখা পোৱা যাব। এনে নহয় যে এই পৰুৱাবোৰে কেৱল খাদ্য সামগ্ৰীৰ ওপৰত দেখা যায়। পৰুৱাবোৰে শাৰী পাতি খোজকাঢ়ি থকা আপুনি দেখিছেনে? যদি প্ৰথম পৰুৱাবোৰে নিজৰ পৰ বেকা কৰে, তেন্তে তাৰ পিছফালে থকা সকলো পৰুৱাবোৰ বেকাকৈ খোজকাঢ়িবলৈ আৰম্ভ কৰে। কিন্তু আপুনি কেতিয়াবা ইয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰিছেনে? নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে এন টাইম। আজি আমি এই ভিডিঅ'টোত কম পৰুৱাই কিয় শাৰী পাতি খোজকাঢ়ে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। পৰুৱাবোৰ হৈছে সামাজিক প্ৰাণী। ইহঁতে কেতিয়াও অকলশৰে নাথাকে। ইহঁতক সদায় একেলগে গোট খাই থকা দেখা যায়। বহুবাৰ চাগে ঘৰত পৰুৱা দীঘল শাৰী দেখিছে। পৰুৱাবোৰক এটা কোঠাৰ পৰা ওলাই আনটো কোঠালৈ যোৱাও আপুনি দেখিছে। যদি আপুনি পৰুৱাবোৰক সৰু বুলি আওকাণ কৰে, তেন্তে শুনক। নিজৰ আকাৰৰ জীৱৰ ভিতৰত পৰুৱা আটাইতকৈ শক্তিশালী। নিজৰ ওজনতকৈ 50 গুণ বেছি ওজন তুলি ল'ব পাৰে। কিন্তু প্ৰথমে মূল প্ৰশ্নটোৰ উত্তৰ আমি জানি লওঁ আহক। আপুনি প্ৰতিদিনে দেখা পৰুৱাবোৰৰ কাণ নাথাকে। সিহঁতে শুনিব নোৱাৰে। অৱশ্যে তেওঁলোকৰ চকু আছে, কিন্তু সিহঁতে দেখা নাপায়। এনে পৰুৱাবোৰ যেতিয়া খাদ্যৰ সন্ধানত ওলাই যায়, তেতিয়া ৰাণী পৰুৱাই তেওঁলোকৰ সন্মুখত খোজ কাঢ়ি যায়। পৰুৱাবোৰে শৰীৰৰ পৰা এটা বিশেষ ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে, যাক ফেৰ'মেন বোলা হয়। ইয়াৰ গোন্ধ লৈ বাকী পিপৰাবোৰে ৰাণী পিপৰ পিছে পিছে যায়। ইয়াৰ ফলত ইহঁতে গতি কৰা ৰেখাডাল গঠন হয়। এতিয়া আপুনি নিশ্চয় জানিছে যে পৰুৱাবোৰে সদায় শাৰী পাতি কিয় খোজ কাঢ়ে। লগতে জানিব পাৰিলে যে তেওঁলোকৰ কাণ নাই, চকুও কেৱল দেখুওৱাৰ বাবেহে। কিন্তু আন বহুতো তথ্যও আছে যিটো আজি জানি আপুনি আচৰিত হ'ব। পৰুৱাবোৰৰ শৰীৰত হাঁওফাঁও নাথাকে, গতিকে পৰুৱাবোৰে উশাহ কেনেকৈ ল'ব? আচলতে পিপৰাৰ শৰীৰত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বাবে সৰু সৰু ফুটা আছে। ইয়াৰ জৰিয়তে এই পিপৰাবোৰে উশাহ ল'বলৈ সক্ষম হয়। যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।